নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টো মই সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ উপযোগীকৈ বিশেষ্য পদৰ ভাগসমূহৰ বিষয়ে আলোচনা কৰিম। আমি এটা কথা জানো যে বাক্যত ব্যৱহাৰ হোৱা শব্দকে আমি পদ বুলি কওঁ আৰু এই পদৰে এটা অন্যতম ভাগ হৈছে বিশেষ্য পদ। বিশেষ্য পদ কাক বোলে বুলি ক'লে আমি ক'ব লাগিব যে যি পদে কোনো প্ৰাণী, বস্তু, গুণ, সম্বন্ধ আদিৰ নাম বুজায় সেই পদকে আমি বিশেষ্য পদ বুলি ক'ব পাৰোঁ। সেয়ে কোৱা হয় নাম মাত্ৰেই বিশেষ্য। আমি বিশেষ্য পদৰ উদাহৰণ হিচাপে আমি ক'ব পাৰোঁ মানুহ, গৰু, ঘৰ, গছ আদি। আৰু এই বিশেষ্য পদসমূহ আকৌ 5টা ভাগত ভাগ কৰা হৈছে, মানে অৰ্থলৈ চাই বিশেষ্য পদবোৰক ভাগ কৰা হয়। বিশেষ্য পদৰ ভাগকেইটা হৈছে 1 নম্বৰ নামবাচক বা ব্যক্তিবাচক বা সংজ্ঞাবাচক বিশেষ্য, আৰু 2 নম্বৰ জাতিবাচক বা শ্ৰেণীবাচক বিশেষ্য, আৰু 3 নম্বৰ গুণবাচক বিশেষ্য, 4 নম্বৰ বস্তুবাচক বিশেষ্য, আৰু 5 নম্বৰ ক্ৰিয়াবাচক বিশেষ্য। আৰু আহকচোন এতিয়া আমি এই বিশেষ্য পদৰ ভাগকেইটাৰ বিষয়ে চমুকৈ বাচক বিশেষ্য। প্ৰথমতে আমি নামবাচক বিশেষ্যৰ বিষয়ে আলোচনা কৰোঁ আহা। যিবোৰ বিশেষ্য পদে কোনো ব্যক্তি, ঠাই, দেশ, নদী, পাহাৰ অথবা বস্তু আদিৰ বিশেষ নাম বুজায় সেইবিলাককে আমি নামবাচক বিশেষ্য বুলি ক'ব পাৰি। নামবাচক বিশেষ্য পদক ব্যক্তিবাচক বা সংজ্ঞাবাচক বিশেষ্য পদ বুলি কোৱা হয়। যেনে আমি উদাহৰণ হিচাপে ক'ব পাৰোঁ ৰাম, সীতা, ৰতন, শংকৰদেৱ, মাধৱদেৱ, আমি সকলো নাম বুজোৱা শব্দকে আমি ক'ব। বিশেষ্য পদে কোনো জাতি বা শ্ৰেণীৰ নাম বুজায় তাকে জাতিবাচক বিশেষ্য পদ বোলে। ইয়াক আকৌ প্ৰাণীবাচক বা অপ্ৰাণীবাচক এই 2টা ভাগত ভাগ কৰিব পাৰি। প্ৰাণীবাচক বিশেষ্যৰ ভিতৰত মানুহ, গৰু, চৰাই, পুৰুষ, ছাগলী, ল'ৰা আদি পৰে। আৰু অপ্ৰাণীবাচক বিশেষ্যত সাগৰ, নদী, পাহাৰ, গছ, বন, ঘৰ, দেশ আদি। এইবিলাক বিশেষ্য পদে কোনো দুখ, গুণ, ভাৱ, অৱস্থা আদিৰ নাম বুজায় তাকে আমি গুণবাচক বিশেষ্য বুলি ক'ব পাৰি। যেনে সৌন্দৰ্য, লাৱণ্য, মাধুৰ্য, দয়া, সাধু, বিনয়, ক্ষমা আদি। এবিধ বিশেষ্যক আকৌ ভাৱবাচক, অৱস্থাবাচক, গুণবাচক এই 3টা ভাগত ভাগ কৰা হয়। যিবোৰ বিশেষ্য পদে কোনো বস্তুৰ নাম বুজায় তাকে বস্তুবাচক বিশেষ্য বুলি কোৱা হয়। যেনে ইয়াৰ ভিতৰত পৰিব কাগজ, কলম, চাহ, টেবুল, কিতাপ, তামোল আদি। যিবোৰ বিশেষ্য শব্দই কোনো কাম বা ক্ৰিয়া সম্পন্ন হোৱা নাম বুজায় তাকে ক্ৰিয়াবাচক বিশেষ্য বোলে। যেনে লালন পালন, খাৱন, শোৱন, লিখন আদি। আজি এই ভিডিঅ'টোত বিশেষ্য পদৰ ভাগকেইটাৰ বিষয়ে আলোচনা কৰিবলগীয়া ইমানেই আছিল। ধন্যবাদ।